यहाँ पे दिन रात सिर्फ IIT करते हो तुम। और इस कच्ची उम्र में जब किसी चीज को इतने दिल से चाहते हो ना, फिर दो ही चीजें होती हैं, अगर मिल गई तो सुकून है, चिल है, और नहीं मिला ना तो फिर मिलती है जेलेसी, चुभन, सेल्फ डाउट। भाई साहब कॉन्फिडेंस गिर जाता है। फिर जितना दुनिया नहीं समझती ना, उतना आदमी खुद को लूजर समझने लगता है। फिर कितना से कितना अच्छा कॉलेज मिल जाए, अच्छा नहीं लगता। IIT तो नहीं है ना। নমস্কাৰ সকলোকে সুমন দাস ফেক্সলৈ আপোনাক পুনৰ স্বাগতম জনাইছো। আজি আমি কথা পাতিম IITৰ বিষয়ে, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি। প্ৰত্যেকটো ষ্টুডেণ্ট, হাই এছপাইৰিং ষ্টুডেণ্ট যোনে ইঞ্জিনিয়াৰিং কৰিব খোজে, তাৰ সপোন থাকে যে সি এদিন IITত পঢ়িব। ভাৰতৰ বহুত ডাঙৰ ডাঙৰ লিডাৰ এক্ৰছ বেলেগ বেলেগ ফিল্ডৰ পৰা 113 ইউনিকৰ্নছ মানে $1 বিলিয়ন ভেলুৱেশ্যনৰ ওপৰৰ কোম্পানীজবোৰৰ ভিতৰত 90টা কোম্পানীজৰ ফাউণ্ডাৰ হয় IIT'ians। এতিয়া IIT ইমান ডাঙৰ বস্তু কিয় হয়? IITত সোমোৱাৰ লগে লগে ষ্টুডেণ্টছবোৰ এনেকুৱা কি শিকিব ধৰে যে তাহাঁতি ইমান বেছি পাৰ্গত হৈ যায় আৰু হাইপাৰ ছাকচেছফুল হৈ যায় যদি আমি কম্পেয়াৰ কৰোঁ, তুলনা কৰোঁ বেলেগ ষ্টুডেণ্টছৰ লগত ভাৰতবৰ্ষ। IIT বুজাৰ আগত আমি বুজিব লাগিব যে IITত এনৰোল হোৱা, চিলেকশ্যন হোৱা গোটেই প্ৰক্ৰিয়াটো কি হয়, গোটেই প্ৰচেছটো কি হয়, যোনটো ইমান টান হয় যে মানুহে IITত এডমিশ্যন পাবলৈ এক্সট্ৰাকৈ কোচিং ল'ব লাগে। আপুনি হায়াৰ ছেকেণ্ডেৰীত ছায়েন্স লৈ কিনে আপোনাৰ ছাবজেক্ট কম্বিনেশ্যন হ'ব লাগিব PCM, ফিজিক্স, কেমিষ্ট্ৰি, মেথছ, আৰু তাতে আপুনি 75% মাৰ্কছ আনিব লাগিব। তেতিয়া আপুনি আপোনাৰ IIT এণ্ট্ৰেঞ্চৰ মাৰ্কছৰ লগত যদি কাট অফটো চুই দিয়ে, তেতিয়া আপুনি এলিজিবল হ'ব IITৰ এটা ষ্টুডেণ্ট হ'বলৈ। এতিয়া প্ৰত্যেক বছৰে ভাৰতবৰ্ষৰ 12.5 লাখ ষ্টুডেণ্টে IIT JEE মেইনছ পৰীক্ষাটো দিয়ে, যোনটো দুটা ফেজত হয়। তাৰ ভিতৰত আপুনি যোনটো বেছি মাৰ্কছ পাব সেইটো মাৰ্কছ কাউণ্ট হ'ব আৰু আপুনি নেক্সট ফেজলৈ যাব, যোনটো হয় JEE এডভান্সড। আপুনি এইটো জানিব লাগিব যে 12.5 লাখ ষ্টুডেণ্টৰ ভিতৰত অন এন এভাৰেজ মাত্ৰ 2.5 লাখ ষ্টুডেণ্টেহে JEE এডভান্স পৰীক্ষাটো দিয়ে, আৰু তাৰ পাছত অনলি 10,000 ষ্টুডেণ্টে নেক্সট ফেজত এডমিশ্যন পায় IITছবোৰত। এতিয়া আপুনি এইটোও জানিব লাগিব যে সেই 10,000 ষ্টুডেণ্টছৰ ভিতৰতো যোনবোৰ চবচে ডাঙৰ ৰেপিউটেড IITs আছে, যেনেকৈ IIT দিল্লী, IIT মুম্বাই, IIT খড়গপুৰ, IIT মাদ্ৰাছ, IIT কানপুৰ, এইবোৰ IITছে one-on-one ইণ্টাৰভিউ লয় প্ৰত্যেকটো হাই ৰেটেড কেণ্ডিডেটৰ একৰ্ডিং টু দেয়াৰ ৰেংকছ, আৰু তাৰ পাছতহে তেওঁলোকে এডমিশ্যন দিয়ে সেই ষ্টুডেণ্টছবোৰক। মানে লাষ্টত গৈ 10,000 ষ্টুডেণ্টছ যেতিয়া চিলেকশ্যন হয় IITত, কিমান থাকিল ৰেচিঅ' চিলেকশ্যন? 0.8, 1% নহয়। গতিকে সেইকাৰণে IITত চিলেক্ট হোৱা আমাৰ সমাজত ইমান ডাঙৰ কথা বুলি কোৱা হয়। কি কাৰণে আমাৰ চৰকাৰে বা আমাৰ গভৰ্ণমেণ্টে ইমান ডাঙৰ ইমান টান প্ৰক্ৰিয়াৰ থ্ৰুদি ষ্টুডেণ্টছক তৈয়াৰ কৰে IITত এডমিশ্যন পাবলৈ? IIT কিয় ইমান ইম্পৰ্টেণ্ট হয় আমাৰ দেশৰ কাৰণে? যেতিয়া ভাৰত স্বাধীন হৈছিলে তেতিয়া গভৰ্ণমেণ্টে, আমাৰ চৰকাৰে এটা সপোন দেখিছিল যে ভাৰতৰ বেষ্ট মাইণ্ডছ, বেষ্ট ষ্টুডেণ্টছবোৰক আমি ভাৰতৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টৰ লগত জড়িত কৰিম। যেনেকৈ পাৱাৰ জেনেৰেশ্যন, ষ্টীল ইণ্ডাষ্ট্ৰী, ৰোডৱেজ বনোৱা, ঠিক আছে, ৰাস্তা পদূলি বনোৱা, পাৱাৰ জেনেৰেশ্যন, ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা, ঠিক আছে, টেলিকমিউনিকেশ্যন পাছলৈ গ'ল। অ'কে, এইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰত চবচে প্ৰধান যোগদান যেন IIT ষ্টুডেণ্টছে দিব পাৰে। তাৰ কাৰণে গভৰ্ণমেণ্টে এইটো মেণ্ডেট ল'লে যে আমি বেষ্ট অফ দ্য বেষ্ট মাইণ্ডছে IITত সোমাবলৈ দিম। এতিয়া তাৰ আগত প্ৰক্ৰিয়াটো কি আছিলে? নৰ্মেলি কলেজ এখনত আপুনি যেতিয়া 12 দিয়ে, 12 পাছ কৰাৰ লগে লগে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগে লগে আপোনাৰ মাৰ্কছৰ ভিত্তিত আপুনি এটা কলেজত এডমিশ্যন পায়, ডিগ্ৰী লাভ কৰে, আৰু তাৰ পাছত আপুনি চাকৰি পাবলৈ এলিজিবল হয়। এই IITয়ে 1960sত কি কৰিলে? এণ্ট্ৰেঞ্চ এক্সামৰ প্ৰচেছটো ষ্টাৰ্ট কৰিলে, যাৰ পৰা প্ৰত্যেক ভাৰতবৰ্ষৰ ষ্টুডেণ্টে IITত যদি এডমিশ্যন ল'ব খোজে, সি এটা প্ৰক্ৰিয়াৰ থ্ৰুদি যাব লাগিব, য'ত যদি কোনোবা ষ্টুডেণ্টে IITত এডমিশ্যন পাব খোজে, সি সেই এণ্ট্ৰেঞ্চ এক্সামত পাছ কৰি কিনে কাট অফটো চুই চিলেক্ট হ'ব লাগিব IITত। IITত সিলেকশন কৰিবলৈ JEE মেইনছ আৰু JEE এডভান্সৰ প্ৰচেছৰ থ্ৰুদি যেতিয়া ষ্টুডেণ্টছে যায়, তাৰ অলৰেডি এটা হাই এপ্টিটিউড আৰু হাৰ্ড ৱৰ্কিং কেপেবিলিটিটো অলৰেডি ডেভেলপ হৈ গৈছে। কিন্তু
এটা কিতাপ পঢ়া ষ্টুডেণ্টক যাৰ বেছিক এটা লিটাৰেল গিগ বুলি যোনটো কোৱা হয় মানে তাৰ কিতাপ পত্ৰৰ বাহিৰে বেলেগ একো জ্ঞান সেইটো সময়ত নহয় সেইটো ষ্টুডেণ্টক এটা প্ৰেক্টিকেল অৰিয়েণ্টেড ষ্টুডেণ্ট যোনে আমাৰ ইকনমিত গৈ কিনে কণ্ট্ৰিবিউট কৰিব পাৰে কেনেকৈ ইমান ডাঙৰ কনভাৰ্চন হৈ যায় এতিয়া আপুনি IITৰ যোনটো এক্সাম পেটাৰ্ণ হয় সেইটোৱে চাওক যে লাষ্ট ইয়েৰৰ এইটো পেপাৰত ফৰ এক্সাম্পল ষ্টুডেণ্টছক নিজৰ লাষ্ট ছেমিষ্টাৰৰ মাৰ্কছৰ ভিত্তিত কিছুমান কুৱেশ্যনছ ফৰ্ম কৰিব দিছে আৰু সেই কুৱেশ্যনটো ছেকেণ্ড কুৱেশ্যনত আনচাৰ দিব দিছে খালি 70 মাৰ্কছৰ হয় আৰু দুটা কুৱেশ্যন মাত্ৰ কিন্তু এই কুৱেশ্যন পেপাৰটোৱে কি ৰিফ্লেক্ট কৰে কি দেখায় যে মনোবৃত্তি কি হয় IITৰ এডুকেশ্যনৰ ইয়াৰ অবজেক্টিভ এইটোৱে হ'ল যে ষ্টুডেণ্টছক এটা বস্তু শিকোৱা আস্কিং দ্য ৰাইট কুৱেশ্যনছ মানে সঠিক প্ৰশ্ন সোধাৰ যোনটো অভ্যাস আছে সেইটো বিল্ড কৰাৰে অবজেক্টিভ হয় IIT এতিয়া ইয়াৰ কাৰণটো কি যেতিয়া এটা ষ্টুডেণ্ট বাহিৰলৈ যাব পাছ কৰি পেলাই তেতিয়া সি ভোট দিব সি পলিচিছবোৰ এনালাইচিছ কৰিব গভৰ্ণমেণ্টৰ আৰু সি হয়তো টেকনিকেলি বস্তুবোৰ এনালাইচিছ কৰিব যোনটো এটা নৰ্মেল মানুহে কৰিব নোৱাৰে গতিকে সি যদি বস্তু কোনটো পইণ্টত কাৰেক্ট কুৱেশ্যন সুধিব লাগে সেইটো যদি নেজানে তেতিয়াহ'লে সি জাষ্ট যোনটো কোৱা গৈছে সেইটোহে কৰিব নিজৰ পৰা একো ইনিচিয়েটিভ নলয় সেইটো এটা ইণ্ডিয়ান পাৰ্চপেক্টিভৰ পৰা ভাৰতীয় পাৰ্চপেক্টিভৰ পৰা ভাৰতৰ ভৱিষ্যতৰ কাৰণে বৰ এটি ভাল বস্তু নহয় কাৰণ আপুনি আপোনাৰ পপুলেশ্যনক কিউৰিয়াছ বনাব লাগিব মানে সঠিক প্ৰশ্ন সোধাৰ তেওঁলোকৰ যোনটো ক্ষমতা সেইটো আৰু বেছি ডেভেলপ কৰিব লাগিব এক্সামৰ বাহিৰে আৰু কি বস্তু ডেভেলপ কৰা হয় IITত কিছুমান স্কিলছ প্ৰেক্টিকেল অৰিয়েণ্টেড স্কিলছ যোনটো আপোনাৰ ৰিয়েল লাইফত বহুত দৰকাৰী হয় বিজনেছ কৰিবলৈ সেইটো ডেভেলপ কৰা হয় যেনেকৈ আপোনাৰ নেটৱৰ্কিং স্কিলছ মানি মেনেজমেণ্ট স্কিলছ ফাইনেন্স মেনেজমেণ্ট স্কিলছ ঠিক আছে আপোনাৰ নতুন টেকনলজি এণ্ড কোৰ অৰিয়েণ্টেড যোনবোৰ থিং আছে সেইটো এপ্লাই কৰিব কেনেকৈ লাগিব আপুনি ৰিয়েল লাইফত সেইবোৰ শিকোৱা যায় গতিকে এই প্ৰগ্ৰামছৰ থ্ৰুদি বহুত বেছি ইনভলভমেণ্ট কৰোৱা যায় ষ্টুডেণ্টছক এক্টিভিটি অৰিয়েণ্টেড এডুকেশ্যনত য'ত তেওঁলোকে ৰিয়েল লাইফ প্ৰব্লেমছবোৰ ছল্ভ কৰে তাৰ বাহিৰে IITৰ যোনটো হোল কাৰিকুলাম হয় সেইটো ভেৰি আপডেটেড হয় আৰু এভৰি নিউ টেকনলজি এণ্ড মেনেজমেণ্ট প্ৰেক্টিছৰ লগত হাইলি ইণ্টিগ্ৰেটেড হয় গতিকে যেতিয়াই দুনিয়াত কিবা এটা নতুন হ'ব সেইটো ভাৰতত প্ৰথমে IITছবোৰত কাৰিকুলামটো চেঞ্জ কৰি কিনে ষ্টুডেণ্টছক ইনভলভ কৰোৱা হ'ব আৰু শিকোৱা হ'ব কি প্ৰগ্ৰামছ কৰা হয় IITত যোনবোৰ ইউনিক হয় ফৰ এক্সাম্পল IIT বম্বেত 2023 চনত হৈছিলে এণ্টাৰ ৰবটিক্স কম্পিটিশ্যন য'ত গোটেই ইণ্ডিয়াৰ IIT ষ্টুডেণ্টছবোৰে আহি কিনে ৰবটিক্স কম্পিটিশ্যনত ভাগ লৈছিলে য'ত ষ্টেট অফ দি আৰ্ট টেকনলজি ইউজ কৰি কিনে নতুন নতুন ৰবটছ তাহাঁতৰ এপ্লিকেশ্যন ৰিয়েল লাইফত আৰু কমাৰ্চিয়েল ইউজৰ ওপৰত কম্পিটিশ্যন বাহিৰে ৰিচেণ্টলি IIT গুৱাহাটীত 2024 চনৰ ফেব্ৰুৱাৰীত ৱৰ্কশ্বপ on insights into the art of analog design হৈছিলে য'ত ষ্টুডেণ্টছে এনালগ ডিজাইনিঙৰ ওপৰত ক্ৰিয়েটিভ ৱৰ্কশ্বপ শিকিছিলে IIT বম্বেত স্মাৰ্ট আইডিয়া হেকাথন বুলি এটা কোডিঙৰ এণ্ড হেকিঙৰ বেচিকেলি ৱৰ্কশ্বপ হৈছিলে এণ্ড কম্পিটিশ্যন হৈছিলে যোনটো ইউনিকলি গোটেই IIT ষ্টুডেণ্টছক ইনভলভ কৰিছিল চ' বেচিকেলি এতিয়া চাওক আপুনি ইয়াতে কি হৈছে টেকনলজি অৰিয়েণ্টেশ্যনৰ বাহিৰে মানি মেনেজমেণ্ট ছেমিনাৰ্ছ হয় য'ত বেচিকেলি ইন IIT ষ্টুডেণ্টছবোৰক মানি ক'ৰ পৰা আনিব লাগে ঠিক আছে ফাণ্ড কেনেকৈ আনিব লাগে গোটেই প্ৰক্ৰিয়াটো দেন কেনেকৈ আপোনাৰ হোল কেপিটেলটো ডিভাইড কৰি কিনে যেতিয়া আপুনি ৰিটাৰ্ণছ আনিব কেনেকৈ সেইটো বেলেগ বেলেগ এৰিয়াজত ইনভেষ্ট কৰিব পাৰে সেই গোটেই বস্তুবোৰ প্ৰেক্টিকেল অৰিয়েণ্টেড শিকোৱা হয় আৰু তাহাঁতলোকক প্ৰেক্টিকেল এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি কিনে ছল্ভ কৰোৱা হয় ইয়াতে IIT আৰু নৰ্মেল কলেজৰ ডিফাৰেন্সটো কি হয় নৰ্মেল কলেজত আপোনাৰ মাত্ৰ কিতাপখিনি পঢ়াই কিনে হয়তো এটা ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰামত আপোনাৰ ভাগ লোৱাব তাৰ বাহিৰে আপোনাৰ প্ৰেক্টিকেলি বস্তু একো নিশিকায় যাৰ কাৰণে আপুনি ডিগ্ৰীটো লৈ এমপ্লয়মেণ্ট ৰেডি নহয় আপোনাক আৰু এক্সট্ৰা ট্ৰেইনিঙৰ দৰকাৰ থাকে IITয়ে সেই বস্তুটো একদম বঢ়িয়াকৈ ছল্ভ কৰি কিনে বেছিক কোম্পানীজবোৰত হাই কোম্পানীজবোৰক এটা ভেৰি এমপ্লয়েবল এণ্ড ভেৰি হাই স্কিল্ড এটা ষ্টুডেণ্ট পাছ অন কৰি দিয়ে যাৰ কাৰণে আপুনি দেখে যে IITত প্লেচমেণ্টবোৰ পেকেজ হিচাপে বহুত বেছি পায় আৰু বহুত বঢ়িয়া কোম্পানীজ কেম্পাছ ৰিক্ৰুটমেণ্ট কৰিব পাৰে এতিয়া আপুনি যদি ৰিয়েল লাইফত IIT'ians দেখা পায় তেতিয়াহ'লে আপুনি দেখিব যে তেওঁলোক বহুত হাই লেভেলত গৈ বহি আছে যেনেকৈ ফৰ এক্সাম্পল গুগলৰ CEO সুন্দৰ পিচাই
IITian. Flipkart'ৰ founders Sachin Bansal আৰু Bini Bansal IITians. Sugar Cosmetics Vinita Singh IITian. গতিকে IITians বোৰক আপুনি সদায় দেখিব যে এটা হাইপাৰ সাকসেসফুল এলিট ক্লাছত আছে যোনটো বেলেগ কলেজে হেতু লেভেলত এচিভ কৰিব পৰা নাই ভিডিওটো চাই যদি আপোনাৰ ভাল লাগিল কিবা নতুন বস্তু শিকা যেন লাগিছে তেতিয়া হলে মোৰ চেনেল SD Facts Suman Das Facts ক লাইক শেয়াৰ সাবস্ক্ৰাইব কৰক এনেকৈ মই নতুন নতুন টপিকছত আপোনালোকলৈ ভিডিও লৈ আনি থাকিম আপোনালোকে মোক সাপোৰ্ট কৰিব ধন্যবাদ